এভৰিৱান কি খবৰ আজি 31 ডিচেম্বৰ বছৰৰ শেষৰটো দিন আৰু আজি মোৰ মাৰ বাৰ্থডে চ' মই গৈ আছোঁ বাৰ্থডে কেক নিবৰ কাৰণে আৰু চেলিব্ৰেশ্যন কৰিম অলপ তো চাওঁ কেনেকৈ কি কৰোঁ তো তাৰ কাৰণে মই প্ৰথমে গৈ আছোঁ বাৰ্থডে কেক এটা লৈ লওঁ বুলি ভাবিছোঁ তো বাৰ্থডে কেকটো চব 1 পাউণ্ডৰ আছে তো ডাঙৰ নাই শেষ হৈ গ'ল তো এইটো আছে এটা 2 পাউণ্ড তো সেইটো লৈ ল'লোঁ তো গৈ আমি তাৰপিছত চব বজাৰ কৰি মেলি আহি পেন বাৰ্থডে য'ত আমি মানে পিকনিক টাইপ কৰিছোঁ সেইটো লোকেশ্যন পাই গ'লোঁ তো ইয়াতে মোৰ গোটেই ফেমিলি মানুহ মামী মাহী চব আছে ইয়াতে তো তাহাঁতৰ লগত অলপ বাৰ্থডে এনজয় কৰোঁ বুলি ভাবিলোঁ আৰু পিকনিকৰ নিচিনাও হ'ব তো এয়া মই বেলুন ফুলাই আছোঁ মাৰ বাৰ্থডে মানে ইফালে বনাই আছে আমি বেলুন ফুলাই আছোঁ আৰু কেক কাটিব লাগে যিহেতু টাইমটো হৈ গ'ল 1 মানে বাজিছে এতিয়া এতিয়ালৈকে আমি চাহ একো খোৱা নাই তো পটাপট বেলুনখিনি ৰেডি কৰি লওঁ আৰু সেইফালে খানা পিনা বনোৱাৰ কামো চলি আছে আৰু এইফালে আমি পূৰা বেলুনৰ মানে আৰু এয়া মই পটাপট কেকটো ৰেডি কৰি আছোঁ কাটিবৰ কাৰণে টাইম হৈ গ'ল সেইটো কাৰণে আৰু যিমান পাৰোঁ মানে স্পীড জল্দি কৰিব লাগে তো পটাপট কেকটো কাটি লওঁ আৰু আমি কেক চাই থাকিব আৰু তো ইয়াতে মায়ে বাৰ্থডে কেক কাটিছে মানে ইমানেই লৰালৰি হৈ গ'ল সেইটো সময়ত নাজানো কি কাৰণে তো মায়ে মানে মম চমটো মানে হেৰি খুৱাবৰ কাৰণেও মানে পিছতহে পাহৰি থাকিলে তো এই এনেকৈ কাটি মেলি কেক চেক খাই ল'লোঁ তো আমাৰ গোটেই ফেমিলি মানুহ আছে আৰু কেক কটাৰ পাছত আমি অলপ চাহ তাহ খাই ল'ম ময়ো মাক কেক খুৱাই দিছোঁ মানে ফটো এটা কৰি আছোঁ এইফালে কেকো খুৱাইছোঁ ভিডিঅ' তাৰপিছত এয়া মোৰ বা এয়া এতিয়া নাচা বাগা পূৰা হৈ গ'ল ফূৰ্তি বহুত কৰিলোঁ এতিয়া হৈছে খোৱাৰ টাইম খাব লাগে তো চবৰে ভোক লাগিছে আৰু গধূলিও হ'বলৈ হৈছে তো আমি 3:30 মান বজাত পূৰা খাবলৈ ষ্টাৰ্ট কৰি দিলোঁ এয়া মোৰ মাহী আৰু মা আমি কিবা পাতি আছিলোঁ আৰু তো এয়া চব আৰু এয়া পূৰা আমি চবেই লাইনত পাতি গৈছোঁ খানা খাবলৈ জুইত বনোৱা আৰু পিকনিকৰ খানা বুলি ক'বলৈ গ'লে একদম মজাই বেলেগ নহয়নে বাৰু যিহেতু আজি মাৰ বাৰ্থডেও তো দুটা পিকনিকো হৈ গৈছে আৰু বাৰ্থডেও হৈ গৈছে তো পূৰা চেলিব্ৰেশ্যন ফুল এণ্ড ধমাকা হৈ আছে মস্তি কৰি আছে চবেই মস্তি মানে কি আৰু মই মস্তি কৰি আছোঁ বেলেগে কোনো কৰাই নাই তো এয়া খাই বৈ হৈ গ'ল কুকুৰকো দিলোঁ আৰু এয়া ইভিনিং পৰিৱেশটো ইয়াৰ ভিউটো বহুত ধুনীয়া যিহেতু মই ইয়াৰ ভিডিঅ' আপোনালোকক আগতেও দেখাইছিলোঁ তো এয়াৰ গধূলি সময়ৰ ভিডিঅ' নদী পাৰ তো আজিৰ ভিডিঅ'ত ইমানেই যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে প্লিজ আমি লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব তো আজিলৈ যাওঁ পুনৰ এটা নতুন ভিডিঅ' লৈ মই দীপিকা আপোনালোকৰ ওচৰত লগ পাম বুলি
বাই বাই, টাটা। Tiket, tiket.